মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি আজি এতিয়া এই বন্ধৰ দিনত এটা পাঠদান কাৰ্যসূচী আগভাগ ল'ব খুজিছোঁ। আটাইয়ে গুৰুত্ব দিবা, কিতাপখন মেলি ল'বা। কিতাপৰ আমি মৌলৰ পৰ্যায়বৃত্ত শ্ৰেণী বিভাজন এই পাঠটোকে আজি আমি অকণমান চাব খুজিছোঁ। তোমালোকে কিতাপখনৰ অধ্যায় ৫ পৃষ্ঠা হ'ল ৭৯। এই পৃষ্ঠাটো চাবা, তেতিয়াহ'লে আমি কথাখিনি গম পাম। এতিয়া চাবা, আমাৰ প্ৰথম কথাটো হ'ল কি, মৌলনো কি আচলতে, বা পদাৰ্থ কি। প্ৰথমতে জানো পদাৰ্থ কি। পদাৰ্থ হৈছে কি, আমাৰ চাৰিওফালে থকা বস্তুবিলাকক পদাৰ্থ বুলি কওঁ। সি কিন্তু ঠাই অধিকাৰ কৰি থাকিব লাগিব, তেতিয়া তাক পদাৰ্থ বুলি কওঁ। মৌল কি, যিবিলাক পদাৰ্থত একেবিধ কণিকা থাকে, অৰ্থাৎ পৰমাণু থাকে, সেইবিলাকক আমি মৌল বুলি কওঁ। আকৌ যৌগনো কি, যিবিলাক পদাৰ্থত বেলেগ বেলেগ পৰমাণু থাকে, কিন্তু তাৰ ধৰ্ম কিন্তু এটা সম্পূৰ্ণ নতুন। যেনে পানীত হাইড্ৰজেন আছে, অক্সিজেন আছে। তাত হাইড্ৰজেন ধৰ্মও নাই, অক্সিজেন ধৰ্মও নাই, সম্পূৰ্ণ এটা বেলেগ ধৰ্ম হ'ল। গতিকে সেই পানীটোক আমি যৌগ বুলি ক'ম। ঠিক আছে, ছ'ডিয়াম হাইড্ৰক্সাইড বা তেনেকুৱা এইবিলাকক কি আমি যৌগ বুলি কওঁ। মিশ্ৰটো হ'ল কি, একেলগে থোপ খাই থাকে, বহুত পৰমাণু থাকিব পাৰে, কিন্তু তাত সিহঁতৰ নিজৰ নিজৰ ধৰ্মবিলাক কিন্তু অটুট থাকে। একে লগ হৈহে আছে, কিন্তু নিজৰ ধৰ্ম কিন্তু এৰিয়া নাই, নতুন ধৰ্ম প্ৰদৰ্শন কৰা নাই। যেনে বালি পানী, এইটো এটা মিশ্ৰ। নিমখ পানী মিশ্ৰ, চেনি পানী মিশ্ৰ। এইবিলাক হ'ল আমাৰ পৃথিৱীৰ উপৰিভাগত থকা পদাৰ্থৰ এটা ধৰণ। এতিয়া এই পৰমাণু কি, যেতিয়া পদাৰ্থবিলাক সৰু কৰি ভাঙি যাম, এটা সময়ত এনেকুৱা আকৌ এটা কণিকা পাম, যিবিলাক আৰু ভাঙিলে আমি কি নাপাওঁ, মানে কি আগৰ পদাৰ্থটোৰ ধৰ্ম নাথাকে, কেৱল প্ৰটন ইলেক্ট্ৰন আৰু নিউট্ৰনহে থাকে। এনেকুৱা সৰু কণিকাটোক, যিটোত পদাৰ্থৰ ধৰ্ম অটুট আছে, যাক বিভাজন কৰিলে প্ৰটন ইলেক্ট্ৰন নিউট্ৰন পায়, তাক পৰমাণু বুলি কয়। আকৌ দুটা বা ততোধিক পৰমাণু একেজাতীয় হ'ব পাৰে বা বেলেগ বেলেগ হ'ব পাৰে, তাক আমি লগ হৈ থাকিলে তাক আমি অণু বুলি কওঁ। এতিয়া ভৰ কি, আমি জানো এটা পৰমাণুত প্ৰটন ইলেক্ট্ৰন আৰু নিউট্ৰন থাকে, অৱশ্যে হাইড্ৰজেনত নিউট্ৰন নাথাকে। এতিয়া প্ৰটন আৰু নিউট্ৰনৰ যোগফলকে আমি সেই মৌলটোৰ ভৰ বুলি, সেই পৰমাণুটোৰ ভৰ বুলি কওঁ। সেইটো আচলতে ইলেক্ট্ৰনৰ অতি ক্ষুদ্ৰ হোৱাৰ কাৰণে তাৰ ভৰটোক আমি ইয়াতে সংযোগ নকৰোঁ। আনহাতে মৌলসমূহৰ ধৰ্ম কিনো, মৌলসমূহৰ ধৰ্ম হ'ল কি, কিছুমান বগা, কিছুমান ক'লে বেলেগ বেলেগ ৰং থাকে, কিছুমানৰ আকৌ কি থাকে, গোটা জুলীয়া গেছীয় এনেকুৱা হ'ব পাৰে। তাৰপিছত আকৌ কি, তাৰ আকৌ ৰাসায়নিক ধৰ্মও থাকে। আকৌ কিছুমান ভৌতিক ধৰ্ম, বাহিৰৰ পৰা চাই যিবিলাক দেখা যায়, সেইটো ভৌতিক ধৰ্ম বুলি কওঁ। আনহাতে ৰাসায়নিক ধৰ্ম হ'ল তাৰমানে এটা পদাৰ্থই, এটা পৰমাণুৱে আন এটা পৰমাণুৰ লগত লগ লগাৰ যিটো প্ৰৱণতা, নতুন ধৰ্ম যেতিয়া প্ৰদৰ্শন কৰিব, নতুন এটা পদাৰ্থ সৃষ্টি কৰিব, সেই ধৰ্মটোক আমি কি বুলি, ৰাসায়নিক ধৰ্ম বুলি কওঁ। যেনে এতিয়া আমাৰ কিছুমান ধাতু আছে, কিছুমান অধাতু আছে। ধাতুবিলাক হ'ল যিবিলাক মৌলই, যিবিলাক পৰমাণুৱে ইলেক্ট্ৰন ত্যাগ কৰি
ইলেক্ট্ৰন ত্যাগ কৰি নিষ্ক্ৰিয় সজ্জা পায়, সম্ভ্ৰান্ত গেছৰ সজ্জা পায়, সেইবিলাকক আমি ধাতু বুলি কওঁ। আনহাতে যিবিলাক মৌলই, যিবিলাক মৌল মানে পৰমাণুই ইলেক্ট্ৰন গ্ৰহণ কৰি নিষ্ক্ৰিয় সজ্জা পায়, সেইবিলাক অধাতু বুলি কোৱা হয়। আন এবিধ আছে ধাতুকল্প। ধাতু আৰু অধাতু দুয়োবিধ গুণ প্ৰদৰ্শন কৰা মৌলসমূহক আমি আচলতে ধাতুকল্প বুলি কওঁ। আন এবিধ আছে নিষ্ক্ৰিয় সম্ভ্ৰান্ত গেছ। ইহঁতে ইলেক্ট্ৰন গ্ৰহণো নকৰে, ইলেক্ট্ৰন ত্যাগো নকৰে। গতিকে ই কোনো ৰাসায়নিক বিক্ৰিয়াত সাধাৰণ অৱস্থাত ই ৰাসায়নিক বিক্ৰিয়াত ভাগ নলয়। গতিকে এইবিলাক আমি সম্ভ্ৰান্ত গেছ বুলি কওঁ। এতিয়া আধুনিক পৰ্যায়বৃত্ত তালিকাখনত আমাৰ চোৱা প্ৰথম এইটো হ'ল বৰ্গ। হাইড্ৰজেন, লিথিয়াম, ছডিয়াম এইটো এটা বৰ্গ, বেৰিলিয়াম, মেগনেছিয়াম, কেলছিয়াম এইটো এটা বৰ্গ। এনেকুৱাকৈ প্ৰায় 18টা বৰ্গ আছে। আগত কিন্তু ইমান বৰ্গ নাছিল। আগত কি আছিল? 1ৰ পৰা 8 আছিল। 1ৰ পৰা 8 আছিল যদিও মাজত আকৌ কি 1A, 2A, 2B এনেকুৱাকৈ বেলেগ বেলেগ অৱস্থাত ভাগ কৰি লৈছোঁ। আজিকালি কিন্তু আধুনিক পৰ্যায়বৃত্ত তালিকাত সম্পূৰ্ণ 1ৰ পৰা 18টা